আজি আমি অসম জিকেৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ বাবে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল নামঘোষা ৱাজ ৰিটেন বাই, নামঘোষা লিখিছিল কোনে? অপশ্যন এ হ'ল শংকৰদেৱ, অপশ্যন বি হ'ল মাধৱদেৱ, অপশ্যন চি হ'ল মাধৱ কন্দলী, অপশ্যন ডি হ'ল ওপৰৰ কোনোটাই নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ। 2 নম্বৰ কুৱেশ্যনটো হ'ল হালধি চৰায়ে বাওধান খাই ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়াৰ। কোনটো বছৰত হালধীয়া চৰাই বাওধান খাই নেশ্যনেল এৱাৰ্ডটো জিকিছিল, সেইটো কোনটো বছৰত জিকিছিল? অপশ্যন এ 1985 চন, 1988 চন, 1990 আৰু 1991 চন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1988 চন, यानी 1988। নেক্সট 3 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ লেংগুৱেজ ইজ ইউজড বাই শংকৰদেৱ টু ৰিটেন বৰগীত। শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? অপশ্যন এ আছামিজ, অপশ্যন বি হ'ল সংস্কৃত, অপশ্যন চি হ'ল বেংগলী, ইয়াৰ ফিৰ অপশ্যন ডি ব্ৰজাৱলী। এইটোতো সকলো অসমীয়াই গম পাব লাগে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰজাৱলী ভাষা। 4 নম্বৰ কুৱেশ্যনটো হ'ল টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন আছাম। অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? অপশ্যন এ 12, অপশ্যন বি 13, অপশ্যন চি 14, অপশ্যন ডি 16। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14টা আছে বৰ্তমান। 5 নম্বৰ কুৱেশ্যন দ্য ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টু প্লেচ ইন। দ্বিতীয় বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল কিমান চনত? অপশ্যন এ 1817 চনত, অপশ্যন বি 1818 চনত, 1819 চনত, ইয়াৰ ফিৰ অপশ্যন ডি 1821 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1819 চনত। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ। শিৱদৌল নিৰ্মাণ কৰা হৈছিল কাৰ ৰাজত্বকালত? অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি পুৰন্দৰ সিংহ, অপশ্যন ডি শিৱসিংহ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসিংহ। 7 নম্বৰ কুৱেশ্যনটো হ'ল দি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট প্ৰতিষ্ঠিত হৈছিল কোন বছৰত? অপশ্যন এ 1962 চন, 1965 চন, 1969 চন, ইয়াৰ ফিৰ 1972 চন। শুদ্ধ উত্তৰটো হ'ব 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট প্ৰতিষ্ঠিত কৰা হৈছিল। 8 নম্বৰ কুৱেশ্যনটো হ'ল আছামছ অনলি কেমিকেল ফাৰ্টিলাইজাৰ প্লাণ্ট ইজ লোকেটেড ইন। অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ উদ্যোগ ক'ত অৱস্থিত? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি নামৰূপ, অপশ্যন চি জাগিৰোড, অপশ্যন ডি বোকাজান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নামৰূপ। নামৰূপত অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ উদ্যোগ আছে। 9 নম্বৰ কুৱেশ্যন হুইচ আহোম কুইন বিল্ড দ্য শিৱদৌল ইন শিৱসাগৰ। কোন আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? অপশ্যন এ মূলাগাভৰু, অপশ্যন বি বাৰৰাজাম্বিকা, অপশ্যন চি ফুলেশ্বৰী, ইয়াৰ ফিৰ অপশ্যন ডি কুৰংগিয়ানী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফুলেশ্বৰীয়ে শিৱদৌল নিৰ্মাণ কৰিছিল শিৱসাগৰত। 10 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আমেৰিকান মিছনাৰী টু কম্পাইল এ ডিকশ্যনাৰী অফ দ্য আছামিজ লেংগুৱেজ। অসমীয়া ভাষাৰ অভিধান সংকলন কৰা প্ৰথমজন আমেৰিকান মিছনাৰী কোন আছিল? অপশ্যন এ মাইলছ ব্ৰনছন, অপশ্যন বি নাথান ব্ৰাউন, অপশ্যন চি অলিভাৰ কাৰ্টাৰ। উত্তৰটো হ'ব অপশ্যন এ মাইলছ ব্ৰনছন। 11 নম্বৰ কুৱেশ্যনটো হ'ল ইন টাৰ্মছ অফ এৰিয়া দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইজ। ক্ষেত্ৰফলৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল অপশ্যন এ চিৰাং, অপশ্যন বি বাক্সা, অপশ্যন চি চাউথ চালমাৰা, ইয়াৰ ফিৰ অপশ্যন ডি ওদালগুৰি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাউথ চালমাৰা। ডিষ্ট্ৰিক্টটো হ'ল ক্ষেত্ৰফলৰ পৰা অসমৰ আটাইতকৈ সৰু জিলা।
আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ' ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।